हेलो फ्रेंड्स स्वागतम जनाइছো এমআই ডিজিটেল সার্ভিসলৈ কৃষকসকলৰ কাৰণে এটা ভাল খবৰ আহিছে যিসকল কৃষকে পিএম কিষাণ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিলে সেইসকল কৃষকে এতিয়া পিএম কিষাণ আঁচনিৰ 14 নম্বৰ ইনষ্টলমেন্ট পাব এই ইনষ্টলমেন্ট কেনেকৈ পাব ইয়াৰ কাৰণে কি কি কৰিব এইখিনি জনাবলৈ আজি আমাৰ ভিডিঅ'টো বনাই আছো সো আহক আমি ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে পিএম কিষাণ আঁচনিৰ 14 নম্বৰ ইনষ্টলমেন্ট অৰ্থাৎ 14 নম্বৰ কিস্তি আপোনাৰ বেংক একাউণ্টত সোমাবলৈ গৈ আছে সো এতিয়া আপোনাৰ দুটা কৰণীয় আছে যি দুটা হল আপুনি প্ৰথমতে আপোনাৰ বেংক একাউণ্ট যদি আধাৰ কাৰ্ডৰ লগত লিংক হোৱা নাই তেতিয়া হলে সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি লওক আৰু দ্বিতীয়টো হল আপুনি পিএম কিষাণৰ পোৰ্টেলত যাই ইকেৱাইচি বুলি অপচন পাব ইয়াতে ইকেৱাইচিত ক্লিক কৰি তাৰপিছত আপোনাৰ আধাৰ নম্বৰ কেপচা ফিল কৰি ওটিপি জেনেৰেট কৰি আপোনাৰ কেৱাইচিটি সম্পূৰ্ণ কৰি ল'ব আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ ওটিপি লোৱাত অসুবিধা হৈছে মোবাইল নম্বৰ চেঞ্জ কৰিছে ইতিমধ্যে তেতিয়াহ'লে এইখিনি আপুনি বায়োমেট্ৰিকৰ সহায় লৈ কৰিব পাৰে এইটোৰ কাৰণে আপোনালোকে ওচৰত থকা যিকোনো CSC চেণ্টাৰত যাব পাৰে তাতে গৈ বায়োমেট্ৰিক ফিংগাৰপ্ৰিণ্ট আৰু আইৰিছৰ সহায়েৰে আপোনাৰ কেৱাইচি সম্পূৰ্ণ কৰি দিব আৰু যদি আপোনালোকে কেৱাইচি কৰাত কিবা অসুবিধা পায় বা কেৱাইচি কেনেকৈ কৰিব লাগে সেইখিনি ভিডিঅ' আকাৰে চাব বিচাৰে তেতিয়াহ'লে আমাক কমেণ্টত জনাব আমি সেইটো ভিডিঅ' বনাই আপোনালোকে দেখাই দিম আৰু পিএম কিষাণৰ যিবিলাক হিতাধিকাৰী কৃষকসকল আছে বা নতুনকৈ পঞ্জীয়ন কৰাব বিচাৰি আছে তেওঁলোকে যিকোনো প্ৰব্লেমৰ কাৰণে পিএম কিষাণৰ হেল্পলাইন নম্বৰ 155261 কল কৰি যিকোনো সমস্যা সমাধান পাব পাৰে হেল্ল' বন্ধুসকল আমি প্ৰথমতে পিএম কিষাণৰ 14 নম্বৰ ইনষ্টলমেন্টটো মে মাহৰ 31 তাৰিখত সোমাব পাৰে আৰু যদি নোসোমায় তেনেহ'লে জুন মাহৰ 3য় আৰু 4ৰ্থ সপ্তাহৰ ভিতৰত সোমাব লাগে আৰু একজেক্ট ডেট যদি আমি ক'বলৈ যাওঁ জুন মাহৰ 23 তাৰিখত সোমোৱাৰ সম্ভাৱনাটো বেছি ধন্যবাদ আপোনালোকক ভিডিঅ'খিনি চোৱাৰ কাৰণে বন্ধুসকল আমি বনোৱা ভিডিঅ'বোৰ চাই আপুনি যদি উপকৃত হয় বা ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰত লাইক কমেণ্ট কৰি আমাক উৎসাহ দিবলৈ অনুৰোধ জনাম ধন্যবাদ টিম MIDS